हेलो नमस्कार मैं आलो आज आमार स्पीकर अध्यक्ष सारर बासगृहत आज माने विशेष प्रोग्राम आछे एटा माने नटिस गटाय स्पीकर सार दा डेलिगेट एसेम्बली किबा आछे सो एटु सब कोन आइबो Assam Legislative Assembly welcome the delegate of joining meeting of the executive committee CPM India regional zone এতে মানে ভিতৰতে ডেলিগেট হ'ব এটো আপোনালোকক মই দেখাম এটো মিটিং হল কেনেকা হিচাপ কি সুন্দৰ এইটো এইয়া মান সো গাইস মই বহুত লাকি আজিৰে সাৰৰ এই প্ৰগ্ৰামত মানে ভিতৰত চাব আহিব পাইছো এটো চাক আপোনালোকক দেখাইছো মই কেনেকা এটো চাক কি সুন্দৰ টেস্টিং হৈ আছে চাক ভিজিট হৈ আছে পুৰা ভিজিটিং হৈ আছে কেনেকা কি হ'ব সকলে এটো চাক এটোৱে সাৰৰ এটো ৰাস্তা এটো নতুনকৈ বনাই আছে এটো সাৰৰ বিল্ডিং এইটো তাতে থাকে পাৰে সো এটা মই ভিতৰত গৈ আছো এটো সাৰৰ ৰাস্তা হয় এইটো হেল গেট সাৰৰ এই গেট ডাঙৰীয়া আই পালে না 10 অকল চলো মাৰিলো গাইস এন্ট্ৰি এইয়া এইটো হল সাৰৰ ঘৰ এইটো হল সাৰৰ ঘৰ একদম সুন্দৰ এনেকা ধুনীয়া বঢ়িয়া ফুলৰ এইটো চাক দেখা ফুলটো চাক এইটো চাক মান ধুনীয়া ফুল বাপৰে পুৰা কি ফুল বা এটো মইতো নাজানো কিন্তু মান ধুনীয়া ভাল লাগিছে আৰু না এইটো চাক এফালে গাৰ্ডেন গ্ৰাছ এইটো চাক গ্ৰাছ পুৰা ভাল পৰিৱেশ আপোনালোকে কেতিয়াবা হক সাৰৰ ঘৰটো ভিজিট কৰক তো ভাল লাগিব আৰু গাইস আজি মানে আমাৰ এটা প্ৰগ্ৰাম আছে সাৰৰ কটাই নটিছৰ স্পিকাৰ সাৰ সকলে আহিব সাৰ সকলৰ ডেলিগেট আছে এফালে পেন্ডেল বনাই আছে আপোনাৰ ৰক পেন্ডেলটো দেখে আছো মই এটা এইটো চাক এফালে পৰা ঘৰটো এই কি সুন্দৰ ঘৰ একদম মজা আৰু না তো গাইস এইটোৱে আজি ইয়াতে সাৰহাতে ইয়াতে বহিব এইটো কাষত পুৰা কাষত দেখাই আছো এইটো ইয়াতে বহিব সাৰহাতে এটোত ইয়াতে মই অলপ বহি চাওঁ আৰু না এইটো ফুল ভিআইপি সিট কি মজা লাগে আমি আৰু কেতিয়া হ'ব আৰু সপোনটো নাই আমাৰ হ'ব নোৱাৰে তো উপায় নাই আৰু বহিলো তথাপিও এইটো আৰু কি মজা চাফা কৰি আছে দাদাই একদম বঢ়িয়া ক্লিন কৰি আছে এইটোৱে আৰু না এইফালে আছে কিবা আহক এইফালে কি আছে এইফালে খানা খাওয়া হ'ব ডাইনিং হল এইটো হল ডাইনিং হল হ'ব ইয়াতে মানে সাৰ সকলে খাব আৰু না ভাত ইয়াতে আজিৰ মানে লাঞ্চটো ইয়াতে হ'ব ইয়াতে আপোনালোকে দেখা পাব ইয়াতে একদম বহি কেনে ইয়াতে মজাকে খাব আৰু না সাৰে একদম বঢ়িয়া ইয়াতে এইখিনি এইয়া ইয়াতে হৈছে এইটো চাওক বা ফুল মাজত ফুল ইয়াতে চাহ এতিয়া সাৰহাতে ইয়াতে বহি কেনে আৰামছে খাই থাকব আৰু ছাগলী গাহৰি লোকেল সব আছে একদম ভ্যাৰাইটিজ খানা কোনে যি খায় আৰু এইখিনি আৰু কটাই এই বঢ়িয়া হক চাওক গাইস চাওক এইটো চাওক ইমান ধুনীয়া এইটো সাৰৰ এইয়া পাংখা কৰি আছে এইটো চাওক এই গাইস মই ভিতৰত আহিলো আপোনালোকক দেখাম সাৰৰ ভিতৰত এইটো কেনেকুৱা কাষত আহক না কাষত এইটো চাওক এইটো এন্ট্ৰি এফালে পুৰা না সেইটো ফাৰ্ষ্ট এইটো ৰুম এইটো ৱেটিং ৰুম আহক গাইস এইটোৱে সাৰৰ ঘৰ এইটো ৱেটিং ৰুম এটা আহক গাইস এটা কি মজা কি ভাল লাগিছে এইটো বাহ এইটো চাওক সুন্দৰ বঢ়িয়া সজাই থৈছে এইটো এতে বহে আৰু না হালবিবিলাক এইটো ৱেটিং ৰুম এইটো চাওক কি সুন্দৰ একদম ভাল আৰু না একদম ভাল এইটো চাওক সাৰৰ স্পিকাৰ ঘৰ সাৰৰ আমাৰ মজা ইয়াতে আলোচনা হয় ইয়াতে মিটিং ইয়াতে আপোনালোকৰ ভিতৰত যাই কিনে দেখাম এতিয়া আৰু এটা চাৰ্টত এইফালে গাইস এইটো হল এইফালে আইয়া এই চাৰ্টত বয় মাবা খাম দে বয় দে এই ওৰেবাদি এইটো চাৰ্ট না ওপৰৰ ৰুমত যাম এটা আপোনালোকক ওপৰৰ ৰুমটো দেখাওঁ এনেকা গাইস এইফালে দেখাই আছো চাই থাকিব আপোনালোকে আহক গাইস আহক এইটো হল ইয়াতে গ্ৰাউণ্ড এটা আছে স্পেচ একদম ভাল স্পেচ আছে আৰু না ইয়াতে অলপ টাইম পাছ কৰিব পাৰে এইখিনি জায়গাত এইটো চাওক এইটো দেখক কেনেকৈ লাগে কি সুন্দৰ ভাল লাগে না মানে ইয়াতে অলপ ডেকোৰেশ্যন কৰিব আছে এইটো মানে বেছি দিন হোৱা নাই ঘৰটো লোৱাটো
তোৰ কাৰণে আৰু বহুত পেণ্ডিং আছে আৰু ছাৰৰ ডেক'ৰেশ্যন কৰাটো এইফালে আছে আমাৰ বেলকনি গাইছ এইটোৰ বেলকনি ইয়াতে আমাৰ আজিৰ প্ৰগ্ৰামৰ কিবা তৈয়াৰী কৰি আছে এইটোৰ বেলকনি এইফালে ইয়াতে ছাৰহঁতে আজি ইয়াতে বহিব ইয়াতে চাহ পানী খাব আৰু এইফালে আছে এইফালেও খাব চাহ পানী ইয়াতে ছাৰসকলে ইয়াতে বহিব আৰু ইয়াতে এটাত বহিব এটা বহি কিনে আৰামছে চাহ তাহ খাব আৰু একদম গাইছ আজিৰ লাঞ্চ এইটো হ'ল আমাৰ খাৰে মেগং খাৰে এইটো খাৰ পুৰা লোকেল দেশী এইটো আৰু এইটো হ'ল এইটো দেখক খুচিয়া এইটো লোকেল পুৰা লোকেল আৰু এইটো এই বাপৰে এইটো গাহৰি বইল এইটো চাওক পুৰা গাহৰি আৰু কি আছে চাওক এইটো ৰসগোল্লা এইটো চাওক আৰু এইটো কি বাপৰে এইটো কি লোকেল আৰু চাওক গাইছ এইটো হ'ল মটন ছাগলী পুৰা আৰু এইটো হ'ল গাহৰিটো বেলেগ ষ্টাইল গাহৰি ড্ৰাই এইটো হ'ল পনীৰ এইটো হ'ল চব্জি গাইছ এইটো চব্জি আৰু চাই থাকক গাইছ এইটো দালি আৰু এইটো কি অনলা এইটো পিঠাগুৰি আঞ্জা এইটো আৰু এইটো কি হ'ল কি বস্তু এইটো সবাই মাহৰ দালি এই হ'ল আজিৰ খানা গাইছ পুৰা আজি VIP খানা এইকেইটাই আজি ইয়াতে আমি চাৰ্ভ কৰিম ইয়াতে VIP এইফালে ইয়াতে এইখিনি আৰু এইফালে ৰেডি হৈ আছে এইফালে আৰু এইফালে এইটো গাইছ এইটো ইয়াতে আমাৰ এতিয়া ছাৰসকলে ফটোশ্বুট ল'ব এইটো গাইজসকল আপোনালোকক মই দেখাম এয়া ছাৰসকল আহিছে ইয়াতে অলপ পিছত এটা ফটোশ্বুট হ'ব গাইজ চাই থাকিব আপোনালোকে এয়া ছাৰ আমাৰ স্পীকাৰ ছাৰে এয়া কণ্টেক্ট পিছতে ইয়াতে ফটোশ্বুট হ'ব ইয়াতে ৰেডি হৈ আছে এয়া অলপ পিছত মানে চিজেল কৰি আছে জেগাটো এইটো কেমেৰামেন কেইটা পুৰা ৰেডি ফটোশ্বুটৰ কাৰণে এয়া ৰেডি হৈ গ'ল এতিয়া ফটোশ্বুট চলি 1 2 3 গো ৰেডি ফাইনালি ফটোশ্বুট হৈ গ'ল ফটোশ্বুট টেক গ'ল পুৰা কেমেৰামেন এইফালে ডাইনিং ৰুমত বহিব চাহ পানী খাব ছাৰসকল আহি আছে এইটো পুৰা চাওক গাইছ ডাইনিং ৰুমত গৈ আছে ফটোশ্বুট ছাৰে আলোচনা কৰি আছে চিনাকি দি আছে ছাৰে এইটো চাওক পুৰা ইন্ট্ৰডাকশ্যন চলি আছে এয়া Speaker. Yes, Nepali भन्नु मान्छे हो सब पहिले हाम्रो लिडर ये पनि लिडर सब तपाईको पार्टी र म्याडम तो इतो कोलुए डिप्युटी स्पिकर सिक्किम अरु सब सिक्किमर अफिसर এই ফলে सब सिक्किमर अफिसर এইটো আমাৰ এসাম ফমকে অৰুণাচলৰ স্পিকাৰ তো আজি ভূটানত থাকিলে সবে ভাল পাইছে বলে আমাকতো বিয়াটো নক'ব চেষ্টা কৰিছোঁ ইয়াৰ পিছত আহিলে মিটিং কল কৰিম ইয়াতে আমি মিটিং কৰিলোঁ ত্ৰিপুৰাত আমাৰ কনফাৰেন্স
এপ্ৰিলৰ শেষত হ'ব কাউণ্টিং আহি দিয়ক মই মানে তাত মাতিব পাৰিম মোৰ কাৰণে কৰিছে আমাৰ ত্ৰিপুৰা স্পীকাৰ আসামৰ বড়োলে হাতে যাব এইটো মানে ইলেকশ্যন শেষ হ'ল এপ্ৰিলৰ 20 তাৰিখৰ পৰা তাত আমি প্ৰশ্নটো দিয়ে লোকসভা স্পীকাৰে আমাক সেইটো কিবা কৰি দি আপোনালোকে চবে তামোলপুৰৰ না আমি সব তামোলপুৰ তামোলপুৰ কৰে এইটো আমালোকে সুবিধা লৈ কিনে আপোনাৰ চব পিনে এটা অনুৰোধ কৰিব বিচাৰিম দেই এতিয়া আপোনালোকে ইলেকশ্যনত যাব আমাৰ ডাঙৰীয়া ইয়াৰ প্ৰকল্পৰ পৰা খেলিব নহয় জানো আপোনালোকে তাক যিমান পাৰে আপোনালোকে সহায় সুযোগ কৰক আৰু ইয়াত নেকি নেক্সট আকৌ আহি বিশ্বজিৎ কেবিনেট মিনিষ্টাৰ চিনিয়ৰ কেবিনেট মিনিষ্টাৰ আপোনালোকে চিএম পৰা অলপ সৰু বনাই দিলে একো বেয়া নহয় আমাৰ অৰুণাচলত ডিপুটি চিএম আছে এইটো বনাই দিয়ক এছিষ্টেণ্ট চিএমে বনাই দিয়ক টিকেটে কাটিব এতিয়া বেছি বেছি ক'লে আচ্ছা কিবা কৰক মই ভাত খুৱাওঁ আপোনালোকে এয়া এইখিনি আছিল এতিয়া চাহ পানী খাব গাইছ ৰাখিছোঁ গাইছ আলহীকেইটা গ'ল মানে খানা খোৱা লোৱা চব গোটেই হৈ গ'ল তো তেখেতসকলে এতিয়া ঘৰলৈ গৈ আছে চ' এইখিনি আছিল আজি গাইছ গ'ল চ' গাইছ গ'ল হৈ গ'ল আজি এতিয়া ছাৰসকলে এতিয়া যাব নিজৰ নিজৰ বাস কৰি এয়া মেঘালয়লৈ কোন আছে अपना गाड़ी को क्या कर दिया कुछ नहीं ऐसा ही only चलेगा So guys, এই আছিল আজি ছাৰ ছাৰসকল গ'ল গোটাই চ' গাইছ এই আছিল আজিৰ ভিডিঅ' চ' আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিলোঁ বাই বাই গাইছ ভাল লাগিলে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰি দিব বাই বাই